নমস্কাৰ বন্ধু বান্ধৱীসকল, ইটো সিটো নামৰ এই চেনেলটোলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ এগৰাকী শিল্পীৰ ঘৰত, যিগৰাকী শিল্পীয়ে ঘাত প্ৰতিঘাত প্ৰতিহত কৰি সংগীত সাধনা কৰি আহিছে। এয়া তেওঁ নিজৰ ঘৰলৈ আহি পাইছে। মই কিছু সময় আগতেই তেওঁৰ ঘৰত উপস্থিত হৈছিলোঁহি। মই অহা খবৰ পাই তেওঁ আহিলে। তেখেতৰ নাম প্ৰভাত বনিয়া। বহুতে চিনি পায়। চিপাঝাৰৰ বাছ আস্থানৰ ওচৰতে তেখেতৰ ঘৰ। দীৰ্ঘদিন ধৰি তেওঁ সংগীতৰ সাধনা কৰি আহিছে। জীৱনত তেওঁ বহু কষ্টৰ মুখামুখি হৈছে। জীৱন সংগ্ৰামত তেওঁ এগৰাকী অগ্ৰণী সেনাপতি বুলি ক'ব লাগিব। বিভিন্ন সমস্যাৰ মাজত দুলি থাকিও তেখেতে কিন্তু নিৰলসভাৱে সংগীতৰ চৰ্চা কৰি আহিছে। আমি তেখেতক যিসকলে জানো সেইসকলে ভালদৰেই জানো। তেওঁ ঠাউকতে কবিতা লিখি দিব পাৰে, গীত এটা লিখিব পাৰে। গতিকে আহকচোন আজি তেওঁৰ সৈতে কথা পাতোঁ আৰু তেওঁৰ গীতো শুনিম দুই এটা। মই প্ৰভাদাক বহুত ভালকৈ জানো, মানে চব মানুহে জানে ভালকৈ, কিন্তু তেওঁৰ লাইফ ষ্ট্ৰাগল, তেওঁৰ কালচাৰেল জাৰ্ণি, এইবিলাক বহুত ডাঙৰ এটা জাৰ্ণি। তেওঁ একচুৱেলি টোটেলিটিত মানে সংঘবদ্ধভাৱে আপোনাৰ জীৱনটো, সাংস্কৃতিক জীৱনটো মানুহে কম জানে। গতিকে আপুনি কওকচোন, আপোনাৰ বেকগ্ৰাউণ্ডটোতো এটা মানে প'ৰ ফেমিলিৰ বেকগ্ৰাউণ্ড। গতিকে তাৰ পৰা আপুনি, মই এই কথাটো বিলিভ কৰোঁ, মানে এতিয়া মই নাটকৰ মানুহ, মোৰ দেউতা নাটক, ককা নাটক কৰিছিল, এটা কালচাৰেল বেকগ্ৰাউণ্ড আছে, মাহোল আছিল। তাৰ মাজৰ পৰা এজন সাংস্কৃতিক কৰ্মী জন্ম হোৱাটো তেনে সাধাৰণ কথা, যিটো মানে বাই বাৰ্থ বা তাৰ মাহোলটোৱে আহে। বা এতিয়া আপোনাৰ ল'ৰাটো গান গায়, এইটো বহুত ডাঙৰ কথা নহয়। সি আৰ্টিষ্ট হ'বলৈ গৈ আছে বা আৰ্টিষ্ট হয়, কাৰণ আপুনি আৰ্টিষ্ট কাৰণে ল'ৰাটো আৰ্টিষ্ট। কিন্তু আপুনি এটা বেলেগ ধৰণৰ মাহোলত ডাঙৰ দীঘল হ'ব। তাৰ মাজৰ পৰা কেনেকৈ আপোনাৰ মাহোলটো নহয় এতিয়া যিবিলাক চিয়া গীত চলি আছে, চিয়া গীত যিবিলাক গাই আছে, মানে আমাৰ ককা মহন্ত আছিলে, মহন্ত আছিলে। আৰু মই সৰুৰ পৰা দেখিছোঁ, মানে এই সৰুকৈ চাকি এডাল জ্বলাই আইতা আৰু ককাই মানে বহুত আজিলৈকে এটা দুটা বজালৈকে মানে চিয়া গীতবিলাক হেৰি কৰি আছিলে। মই তেতিয়া মানে একদম সৰু কালটো, আৰু তেওঁলোকে খুব চিয়া গীত তাৰমানে পুৰা ৰাতি গাই থাকে। আৰু বিভিন্ন যিবিলাক আজি ল'ৰা ছোৱালী নাজানে, শুনাই নাই। আৰু মোৰ যিমানটো মনত আছে, এই চিয়া গীতৰ যিবিলাক সংগ্ৰহ, এতিয়া সংগ্ৰহৰ 80% মই ককাৰ পৰাই কালেকশ্যন কৰিছিলে। দুৰ্গা পূজাই মানে এটা প্ৰকাণ্ড বহী এটা আছিলে, বহীটোৰ পৰা তেওঁ আহি পেলাই নিজে আহি দুবাৰ তিনিবাৰ আহি ককাৰ পৰা কালেকশ্যন কৰিছিলে। সুৰ পৰ্যন্ত, সুৰ আৰু কথাখিনি, সেইটো মানে গোটেই কথাটো তেওঁৰ যিখন কিতাপ আছে চিয়া গীতৰ, তাতে ককাৰ উল্লেখ আছে। সেইটো থাকিলেও এজন শিল্পী হিচাপে গঢ় দি উঠিবৰ কাৰণে যিমানখিনি বেকগ্ৰাউণ্ড লাগে, যিমানখিনি ছাপৰ্ট লাগে, এই কথাটো মুঠেই নাছিলে। মানে মইতো গীটাৰ বজাইছিলোঁ, মেইনলি গীটাৰ বজাওঁ। আৰু গীটাৰটো মোৰ গীটাৰ বজাব পৰা হোৱাৰ আৰু কেইবছৰ বছৰলৈকে মোৰ নিজা গীটাৰ নাছিল। তাৰমানে মই যি শিকিছিলোঁ গীটাৰ, বেলেগৰ গীটাৰ এটা বেলেগত ক্লাছ কৰিম, সেইটো মানে সাংঘাতিক। তাৰমানে মোৰ গীটাৰ বজাব পৰা হোৱালৈকে মোৰ নিজাকৈ গীটাৰ নাছিলে। এতিয়াতো গীটাৰ নবজোৱাৰ কাৰণে মানুহ গীটাৰ লৈ পেলাই কাণত গ'লে ঘূৰি ফুৰে, সেইটো দেখি আছোঁ চিধাই এইবিলাক। মানে প্ৰভাত বনিয়া চিপাঝাৰ মানে বাছ আস্থানৰ ওচৰতে তেওঁৰ ঘৰটো, ভুক্তাবাৰী গাঁও। আৰু তেওঁ মানে গায়কতকৈও তেওঁ এৰেঞ্জাৰ, তেওঁ মিউজিক ডিৰেক্টৰ, বা তেওঁ মানুহক সংগীত শিকায়, বা তেওঁ সেই ধৰণে তেওঁৰ কৰ্মটো একচুৱেলি। গতিকে মানে গায়ক হিচাপে তেওঁ গান গায়েই, কিন্তু তেওঁ একচুৱেলি ভাল এৰেঞ্জাৰ। মানে গোৱাই ভাল পায়। মানে মই তেনেকৈ নাটক মানে ঠিক আছে অকণমান আমাৰ মাহোলটোও ভাল হওক, এটা গান এটা প্ৰথম অকণমান শুনিলোঁ, মই আপোনাক মাজতে ব্ৰেক কৰি দিব পাৰোঁ। এটা গান আপোনাক শুনি লওঁ অকণমান।
মোক এটা ভাল লগা গান গাব মাৰুতি টোপনি যোৱা ৰূপ বিষাৰ ৰূপালী নিশাৰ কাৰ বাবে বাট চোৱা মধুমালতী কাৰ বাবে বাট চোৱা মধুমালতী কাৰ বাবে বাট চোৱা কাৰ বাবে বাট চোৱা মধুমালতী এনিশাৰ সাধু শেৱালি পাহি এনিশাৰ সাধু শেৱালি পাহিৰ পৃথিৱীয়ে মাথো শুনিব নিশানিয়ৰত তিতা দুবৰিয়ে যতনে সাৱতি ধৰিব নিশাৰ অভিসাৰিকা তাৰে কথা জানো কোৱা মধুমালতী কাৰ বাবে বাট চোৱা মধুমালতী কাৰ বাবে বাট চোৱা কাৰ বাবে বাট চোৱা মধুমালতী আপোনাৰ একদম পিন পইণ্টটো বোলে এইটো কথাৰ কাৰণে মই ফটকৈ আকৃষ্টই হৈ গ'ল। তেতিয়া মই ভাবিলোঁ যে মই এইটো কথাত মই লাগিম আৰু বা মই সংগীতৰ চৰ্চা কৰিম বা মই সংগীত মানে এটা পইণ্ট থাকে ন, এটা ক্লিক থাকে। সেই ক্লিকটো কি? ক্লিক মানে অন্য নহয়, ক'ত ক'ত আছে আছে ক্লিক একে মানে এই মুহূৰ্তত ফটককৈ কল এটা আন, কিন্তু ক'ত লাগিলে মোৰ এটা আচলতে মই গানটো এনেই ভাল পাই থাকোঁ বা ভাল পাওঁ, মই নাম উল্লেখ নকৰোঁ। এবাৰ কিবা বদল গীত বহুত সৰুতে তেতিয়া মানে তেতিয়া গীটাৰ মই চুবলৈ মন যায় এনেকৈ বা এনেকুৱা ধৰণৰ হাৰমনিয়াম চুবলৈ মন যায়, লগত গুচি যাওঁ, এনেই গুচি যাওঁ লগত তাৰমানে। তেতিয়াতো আৰু ইমান কথা নাই, মানুহে গান গাব পালে ভাল পায়, পইচা পাতি কথা নাহে, মানে সেইটো লাগে। বৰগীত প্ৰগ্ৰাম এটা কৈ যাওঁতে মানে কিবা সময়ত মই মোৰ জ্যেষ্ঠ এজনৰ গীটাৰখন এনেকৈ চুই দিলোঁ মানে, এনেই থৈ দিয়া থাকে নাই, চুবলৈ মন যায় এবাৰ চুই দিলোঁ মানে। ইমান ৰুঢ় মানে ব্যৱহাৰ কৰিলে যে মানে মই মানে একদম হেৰি হৈ গ'ল, সেই কোমল মনটো তাৰমানে মই একদম মচুকা ৰাখি গ'ল মানে। মোৰতো গীটাৰটো নায়েই আৰু এনেই চুই চাওঁতে ইমান বেয়াকৈ ক'লে, ইমান খঙালকৈ ক'লে যে মই তাৰমানে মোৰ হৈ গ'ল নাই মই গীটাৰ শিকিম। এই যে গীটাৰ শিকিম বুলি ভাবিলোঁ, তেতিয়া গীটাৰটো শিকিবলৈতো আকৌ গীটাৰখন লাগিব লগত। গতিকে মই গীটাৰ এখন আনিবৰ কাৰণে মই আকৌ কুনিয়ালৈ যাওঁ, প্ৰধান চহৰীয়াৰ ঘৰত গীটাৰ এখন আছিলে, সেইখন আনিবলৈ যাওঁ। আনি আকৌ তাতে আকৌ বজাওঁ, আকৌ কেতিয়াবা আনিব দিয়ে কেতিয়াবা নিদিয়েও, সেইখন আকৌ খোজকাঢ়ি গাড়ী লৈ আহোঁ, লৈ আকৌ মঠবোৰৰ তাত যাওঁ, তাতে অকণমান শিকাই দিয়ে, আকৌ সেইখিনি আকৌ শিকোঁ, শিকি আকৌ ইফালৰ পৰা কোনোবা এটাই খবৰ দিব যে গীটাৰখন লাগে, আকৌ গীটাৰখন দিবলৈ যাওঁ। এই ধৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গোটেই কথা। আৰু মই দেখিলোঁ যে গীটাৰখন মই শিকিম, তাত যিটো বস্তু চুবলৈ গৈ মানে মই মানে সেই সময়টো যিটো মানে মানে অকণমান আঘাত এটা মানে তাৰ পৰা মই যেতিয়া গীটাৰখন ল'লোঁ যেতিয়া যোৱা এই গানে নীৰৱ খৰ ৰিক্ত জনৰ আজিও হৃদয় ভৰাই তোলে তুমি গাই যোৱা সেই গানে। আৰু এটা গান সীতা বনবাস কিমান চাবানো লংকা কাণ্ড হে বৰিয়া হ'ব ভাওনাৰ বাবে নাট কিয় লাগে মনৰ কথাৰে বচন হ'ব। সীতা বনবাস কিমান চাবানো লংকা কাণ্ড হে বৰিয়া হ'ব ভাওনাৰ বাবে নাট কিয় লাগে মনৰ কথাৰে বচন ৰঙৰ বাবেনো ক'ত বিচাৰি নালাগে নালাগে দূৰৰে যাব ৰঙৰ বাবেনো ক'ত বিচাৰি নালাগে নালাগে দূৰলে যাব। ঘৰে ঘৰে আছে অশ্ৰুৰ মণি শিৰত পিন্ধিলে কীৰ্তি হ'ব শান্তি সীতাক
হৰিছে ৰাৱণে ৰাৱণ বধৰে ভাওনা ইতা বনবাস কিমান চাবানো লংকা কান্দহে বৰিয়া হ'ব আপোনাৰ এতিয়া সংগীতৰ যিটো জাৰ্ণি এইটো কিমান বছৰীয়া বুলি ভাবা এইটো মই ক্লাছ 7 এতিয়াতো মোৰ বয়স ধৰা তোমাৰ 55-6 এনেকুৱা হ'ব মই ক্লাছ 4 তেতিয়া ক্লাছ 4-5তে মই লোকগীত গাই মই পৰা পুৰস্কাৰ পাইছিলোঁ এটা তাৰপিছতে ৰঙী গলাইছোঁ জ্যোতি সংগীত গাই এতিয়া উৎপত চাৰিকতখন আছে চাগে পুৰস্কাৰ পালোঁ এয়া মানে তেতিয়াৰ পৰা আৰম্ভণি বুলি ধৰা আৰু বেচিকেলি কামটো আৰম্ভ হৈছিল মমত বৰুৱা আচলতে মোৰ মানে গুৰুটো গীটাৰৰ গুৰুৱেই তাৰোপৰি এই আৰম্ভণিৰ গুৰু আচলতে ইয়াত মোৰ খুৰা আছিল নলেশ্বৰ বনীয়া খুৰা আছিলে আৰু খুব মমত বৰুৱা গীটাৰ বজায় তেওঁ খুঞ্জুৰিও বজায় দোতৰাও বজায় তবলাও বজায় বিহু ঢোলো বজায় সেই সময়তো মমত বৰুৱা নোহোৱাকৈ একো ভাবিব নোৱাৰোঁ সেই সময়ত চিপাজাৰ মমত বৰুৱা নোহোৱাকৈ ইয়াত মই জনাতে আপুনি চিপাঝাৰৰ বিভিন্ন মানুহক আপুনি শিকাইছে আপোনাৰ ষ্টুডেণ্ট গৈ পেলাই গুৱাহাটীত বা মুম্বাইত এইবিলাকত আপোনাৰ ষ্টুডিঅ' পাতি লৈছে গৈ শিকাইছে বা আপোনাৰ প্ৰতি শ্ৰদ্ধা ভক্তি আছে তেওঁলোকৰ আৰু তেওঁলোকে ভাল ধৰণে কাম কৰি আছে মই ক'ব খোজা কথাটো হ'ল যে আপোনাৰ যিটো কণ্ট্ৰিবিউশ্যন তেওঁলোকৰ নিৰ্মাণৰ ক্ষেত্ৰত বা অসমীয়া সংগীত জগতৰ বা এই ধৰণৰ এটা আপুনি বেলেগ ধৰণৰ বেলেগ বেলেগ সা সুবিধা থকাৰ পিছতো বেলেগ বেলেগ জাৰ্ণি বেলেগ বেলেগ টকা পইচাৰ ইনকাম কৰাৰ সুবিধা বা বেলেগলৈ নগৈ আপুনি সংগীতৰে চৰ্চা কৰি থাকিল হয়নে নহয় গতিকে আপুনিতো এনেকুৱা নহয় যে বেলেগ বেলেগ কামো কৰি আছে কিন্তু আপুনি এইটো কামেই কৰি আছে আৰু এতিয়ালৈ সেইটো কৰিয়ে আছে আপুনি আপোনাৰ হেৰিত মানে যিটো জাৰ্ণি সেই জাৰ্ণিটোত আপোনাৰ আকৌ লিখা কথাটো প্লাছ হৈ গ'ল আপুনি লিখেও আচলতে কবিতা আছিলে কবিতাৰ পৰা গানলৈকে গীতি কবিতা আকৌ গীতি কবিতালৈ গুচি গ'ল কেতিয়া কেনেকৈ লিখিলে আৰু আপুনি গোটেই এটা মানে নেশ্যনেল লেভেলৰ লিংক এটা হ'ল আপুনি অকল অসমতে কাম কৰি আছে এনেকুৱা নহয় ভাৰতৰ বিভিন্ন ক্ষেত্ৰত আপুনি গৈ পেলাই সেই ধৰণৰ সাংস্কৃতিক চৰ্চা কৰিছে বা এনেকুৱা ফেষ্টিভেলবিলাকত অংশগ্ৰহণ কৰিছে এই জাৰ্ণিটো ক'ৰ পৰা কেনেকৈ ষ্টাৰ্ট হ'ল অকণমান এটা অসমৰ আৰম্ভণিৰ পৰা কৰিছোঁ মানে গ্লেমাৰটো কিছুমানে বিচাৰে যিয়ে বিচাৰে সি বিচাৰি পাওক গ্লেমাৰটো হ'ব গ্লেমাৰ হ'বৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰে আগবাঢ়ে কিছুমানে গ্লেমাৰ হ'ব নিবিচাৰে এই মই কৰি আছোঁ আৰু মোক তুমি সেইটো চিনি ধৰিব পাৰা তাতে মই তাতে সন্তুষ্ট হৈছোঁ তাতে কোনোবাই যদি চিনি পাইছে নাই যদি নাই মোৰ তাতো কোনো ক'বলগীয়া নাই আৰু মানে যিটো তুমি সভাপতি লেভেলৰ কথা ক'লা এইটো এটা বিশেষ আচলতে সংস্থা জড়িত হৈছে গোটেই কথাটো মই চাগে বেলেগে গ'লে আৰু কিবা বেলেগ হ'লহেঁতেন কিন্তু মই এটা বিশেষ আছে কিন্তু সুযোগ আহে মানুহ এটা সুযোগ হোৱাৰ কাৰণে আহিলে আৰু তাৰপিছত দেখিলে মানুহবিলাক মানে যেতিয়া নেশ্যনেল লেভেলত যিবিলাক মানে ৱৰ্কশ্বপ বা বিভিন্ন ধৰণৰ কথা বাৰ্তা চলে গানৰ কথা বাৰ্তাতে দেখিলে যে মানে বনিয়াৰ এটা বেলেগ হেৰি আছে তেওঁলোকৰ কথা দেই মই কথা বনিয়া অকণ বেলেগ ধৰণৰ বোলে হাৰমনিয়াম বজায় আকৌ লাগিলে ঢুলকি বজায় আকৌ গীটাৰখন বজায় মানে এক্সপাৰ্টেই নহয় কিন্তু চবতে মানে মই এইটো আকৌ মমত বৰুৱাৰ পৰা লৈ অহা আকৌ কথা ক'ব লাগিব যে তেওঁ যেনেকৈ বিহু ঢোল বজায় দুটা চব বজায় মানে এক্সপাৰ্ট তেওঁটো নাছিল কিন্তু চব বস্তু চলাব পাৰিছিলে সেইটো কথা মই তেওঁৰ পৰা চাগে লৈ অহা সেইকাৰণে ময়ো মানে এনেকৈ চব বস্তুৱে বজাবলৈ আৰম্ভ কৰিলোঁ আজি যৌৱন বন বসন্ত মঞ্জুৰী পাতে বৰণৰে মেলা হাহা সখী মোৰ সখী মোৰ হাঁহিৰে ফাকু খেলা হাঁহিৰে ফাকু আহিন কোনে আহিন কোনে নিয়ৰে শেৱালিয়ে আৰু শেৱালিয়ে কলে নিয়ৰে আনে দুবৰিয়ে কলে কোমল হাঁহিৰে দুয়োজনে আহিন কোনে আনে আহিন কোনে আনে গৈ থকা মানুহ এজন মই প্ৰভাতে তেনেকৈ বুজিবা যে
যিমানে যি নহওক আৰু অ, কলা ডাঙৰে চানি ধৰছি তাম- উল্কাপাতৰ মাজেৰে গৈ থকা মানে নিৰ্ভয়ে নিসংকোচে গৈ থকা আপুনি এজন মই তেনেকৈ মানুহ ভাবোঁ। গতিকে প্ৰভাত দা তেনেকুৱা মানুহ আৰু মই এইটো কথা লক্ষ্য কৰোঁ যে এটা কোৰাছ গাব লাগিলে প্ৰভাত দা এটা কোনোবা ওলালে প্ৰভাত দা যিকোনো সংগীতৰ কথা হ'লে আপোনাৰ কথাটো ওলায় গতিকে আপোনাৰ কালচাৰেল জিন্দগীটো মানে ভাল হওক সুখকৰ হওক মানে পইচা পাতিৰ পৰা সুখকৰ নহয় কিন্তু গাই থাকক সেউজীয়া হৈ থাকক মনটো মনটো সেউজীয়া হৈ থাকক ভালে কুশলে থাকক অলপ স্বাস্থ্যৰ প্ৰতি যতন দিব গতিকে আমি অনুষ্ঠানটো ইমানতে সামৰিছোঁ আৰু মোৰ ক'বলগীয়া কথাটো হ'ল কি আমি এনেকৈ আমি মানুহৰ ওচৰলৈ যাব খুজি আছোঁ আজৰি সময় যিখিনি পাওঁ সেইখিনিৰ মাজত আমি যাবলৈ খুজি আছোঁ মানুহৰ মাজত আৰু যিবিলাকে কাম কৰি আছে তেওঁলোকক বিশেষ যিবিলাকক ৰিকগনাইজ নকৰে মানুহে বা ছ'চাইটিয়ে আমি তেওঁলোকক অকণমান চিনাকি কৰাই দিয়াই হওক বা প্ৰভাতক চিনি পায় তথাপিতো ওচৰলৈ গৈ আছোঁ কিন্তু আপোনালোকে সেইকাৰণে মোৰ এইটো প্ৰচেষ্টা যিটো এই প্ৰচেষ্টাটো অকণমান ভিডিঅ'টো চাই থ'লে নহ'ব ছাবস্ক্ৰাইব কৰিব লাগিব উৎসাহ দিবৰ কাৰণে উৎসাহ দিবলৈ ছাবস্ক্ৰাইব কৰিব লাগিব আকৌ বস্তুটো শ্বেয়াৰ কৰি দিলে বেলেগ মানুহে পাব হ'ব এনেকুৱা বেছি মানুহৰ ওচৰলৈ যাব গতিকে মই পুনৰ অনুৰোধ কৰিছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ' কেনেকৈ বনাম কাক কিবা কোনোবা মানুহ তেনেকুৱা পৰামৰ্শ দিব পৰামৰ্শ